মানসী বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি যিহেতু কৈছোঁ এই জংকাৰ বিশেষকৈ গীতৰ অনুষ্ঠান আমি গীত আৰম্ভ কৰিম গীত শুনিম প্ৰথমে আপোনাৰ পৰিচয়টো আমি দৰ্শকসকলক জনাই ল'ব বিচাৰিম হয় মোৰ নাম মানসী বৰঠাকুৰ মোৰ ঘৰ যোৰহাটত আৰু কৰ্মসূত্ৰে মই ইয়াতে গুৱাহাটীতে থাকোঁ আৰু এয়া গান গাই আছোঁ সৰুৰ পৰা আৰু গানেই মোৰ প্ৰফেশ্যনেল হয় বঢ়িয়া গানকে লৈ আগলৈও তেনেকৈ গানটোকে লৈ যাম বুলি ভাবি আছোঁ আৰু ঠিক আছে আমি আপোনাৰ সংগীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল বৰ্তমান কি ধৰণে চৰ্চা কৰি আছে এইসমূহ জানিম কিন্তু আমি এটি গীতেৰে আৰম্ভ কৰোঁ আজি অনুষ্ঠান প্ৰথমে কোনটো গীত শুনিম প্ৰথমে মই এটি ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ অ'কে বঢ়িয়া গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ